Hi, hello, namaskar. Welcome to our channel AR Diary. আজি আমি আপোনালোকক লৈ গৈ আছোঁ এটা ধুনীয়া হামৰেঙৰ ৱাটাৰফললৈ। আহকচোন আমাৰ লগত বলক। সুন্দৰ সেউজীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ এতিয়া। এটা ৰাস্তাৰ নিচে ওচৰতে সৰুকৈ ৱাটাৰফল এটা। ৰাস্তাৰ নিচে ওচৰতে এটা শিৱ মন্দিৰ দেখা পালোঁ। তাত এটা সেৱা লৈ যাবলৈ সোমালোঁ। ভগৱানৰ ওচৰত সেৱাটো ল'লোঁ যে সকলোৱে ভালে কুশলে থাকে। সেৱাটি লৈ আমি আগবাঢ়িলোঁ সুন্দৰ পৰিৱেশৰ মাজেৰে। চাওক গাইছ, কি ধুনীয়া পৰিৱেশ, সেউজীয়া চব পিনে। চাওক কিমান ধুনীয়া ৱাটাৰফল। ফাইনেলি আমি আহি পালোঁ থাইআপচি ৱাটাৰফল। আৰু ইমান সুন্দৰ ৱাটাৰফল চাওকচোন বাৰু।
এতিয়া ইয়াৰ পৰা ওলালোঁ। ইমানতে ভিডিঅ'টো সামৰিলোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।